নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নাৰিকলৰ বৰভাজি ৰেচিপি। আশা কৰিছোঁ আপোনালোকে আজি ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে ৰেচিপিলৈ আগবাঢ়োঁ। নাৰিকলৰ বৰভাজি বনাবৰ বাবে মই ইয়াত লৈছোঁ ৰুকা নাৰিকল 1 কাপ। তাৰে লগত মই 2 টেবুল চামুচ আটা দিছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ব্যৱহাৰ কৰিব পাৰে। চুজি দিছোঁ মই ইয়াত 1 টেবুল চামুচ। সৰু চামুচেৰে মই কালজিৰা আধা চামুচ দিছোঁ। চফগুটি দিছোঁ মই আধা চামুচ, নিমখ আধা চামুচ, চেনি আধা চামুচ আৰু সৰু জলকীয়া এটা কুটি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে একেলগে মিক্স কৰিম। মই মিক্স কৰাৰ সময়ত ইয়াত পানী ব্যৱহাৰ কৰা নাই। মই গোটেইখিনি নাৰিকলৰ মিক্সচাৰ এনেদৰে শ্বেপ দি লৈছোঁ। হাতৰ তলুৱাত মই এনেদৰে অলপ চেপেটাকৈ বনাই লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি শ্বেপ দি ল'ব পাৰে। এতিয়া মই গোটেইখিনি মিক্সচাৰ এনেদৰে বনাই লৈছোঁ। এয়া চাওক ৰেডি হৈ গ'ল। এতিয়া এখন কেৰাহীত মই ৰিফাইন তেল আধা কাপত এই গোটেইখিনি ভাজি ল'ম। এয়া প্ৰায় হৈয়ে গ'ল। এয়া ৰেডি হৈ গ'ল আমাৰ নাৰিকলৰ বৰভাজি। মই এটা ভাঙিও দেখুৱাইছোঁ। একদম ইজি, সকলোৰে পৰিচিত ৰেচিপি। খাই খুব ভাল লাগে, চাহৰ লগত হওক বা ভাতৰ লগত, তুলনা নাই, খুবেই টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।